ফ্ৰেণ্ডছ নতুন ভিডিঅ' তো ভিডিঅ'টো অলপমান সুকীয়া কাৰণ আজি আহিছোঁ তো মই গৈ আছোঁ চাপৰ বহলপুৰৰ ৰঙামাটি স্থিত সেই কৃষি মহাবিদ্যালয়খনলৈ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কমেণ্ট কৰি জনাব তো বন্ধুসকল আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো তো বলক এতিয়া তো কিবা কিবি নতুন বস্তু দেখুৱাম বুলি ভাবিছোঁ তো ভিডিঅ'টো শেষলৈকে চাব তো মই আহি পাইছোঁ শৰৎ সিংহ কৃষি মহাবিদ্যালয়খনলৈ তো ৰঙামাটি স্থিত এইখনেই হ'ল কৃষি মহাবিদ্যালয় তো দেখুৱাম অলপমান সোমাবলৈ এণ্ট্ৰি ল'ব লাগে ভিতৰত সোমাবৰ কাৰণে তো অলপমান দেখুৱাইছোঁ ভিউ কিছুমান তো দেখুৱাম আৰু চাই থাকিব ভিডিঅ' এইটো ৰবিবাৰ তো সেইকাৰণে দেখুৱাব পৰা নাই গোটেইখিনি তো তালা মৰা আছে অলপমান এই বাহিৰৰখিনি দেখুৱাইছোঁ ভিতৰৰখিনি সোমাব নোৱাৰিম আজি কাৰণ বন্ধ আজি ছানডে হয় তো বাকী দাদা আছে মই দাদাৰ পৰা বাকীখিনি দিম আপোনালোকক ডিটেইলছখিনি দি দিম তো বাকী দাদাই অলপমান ক'ব তো পৰিচয় কৰাই দিম দাদাৰ সৈতে তো প্ৰথমতে পৰিচয় কৰাই দিম দাদাৰ সৈতে দেখি থাকে ভিডিঅ'ত মাজে মাজে গৌৰাংগ দা নামটো অলপমান ভালকৈ মই কৈছোঁ দিয়ক দাদাই ভালকৈ ক'ব মানে কি কৰে ইয়াত মই ইয়াত মোৰ অফিচত হয় কাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি একাউণ্টেণ্ট বছৰ আছে দাদা তো কেইবছৰ ধৰি কৰি আছে মোৰ ইয়াত 5 বছৰ হ'ল 5 বছৰ হ'ল কিন্তু কিছুমানে গমেই নাপায় যে ইয়াত এখন ইউনিভাৰ্চিটি এখন ইয়াত আছে এগ্ৰিকালচাৰৰ তো কিছু কম সংখ্যকে গম পায় এই কথাটো তো দাদা অলপমান কৈ দিয়ক কিমানখিনিৰ ভিতৰত আছে মাটিৰ ভিতৰত হেক্টৰ মাটি কিমানখিনি আছে ইয়াত টোটেল 900 প্লাছ 900 প্লাছ আছে 900 প্লাছ আছে ইয়াত অলপ কম আছে আৰু ইটো চাইডে অলপ বেছিকৈ আছে 400-500 মান আছে প্ৰায় আৰু এনে কি কি সুবিধা আছে ইয়াত ভিতৰত বৰ্তমান কেভিকে আছে আৰু লাইব্ৰেৰী আছে কেভিকে ধুবুৰীখন ইয়াতে আছে বৰ্তমান কেভিকে ধুবুৰী কৃষি বিজ্ঞান কেন্দ্ৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টে এখনকৈ আছে মানে ক্লাছৰুম এইখিনি ডিপাৰ্টমেণ্ট কেণ্টিন আছে এখন গ্ৰীণ হাউচ এটা বনাই আছে এইটো গ্ৰীণ হাউচ তাৰপিছত এইপিনে আছে স্মল মেডিচিনেল প্লাণ্টছ নাৰ্চাৰী এইটো নাৰ্চাৰী এখন বনাই আছে মেডিচিনেল প্লাণ্টছৰ ওপৰত তাৰপিছত এইটো চাইডে আছে এইবোৰ ড্ৰেগন ফ্ৰুট যদি গছ দেখা নাই চাব পাৰে তো নাৰ্চাৰীটো আপোনাক দেখুৱাইছোঁ কি কি হৈ আছে ইয়াত ড্ৰেগন ফ্ৰুট কেকটাছৰ এনেকৈ উঠি ইয়াৰ পৰা ফল ওলায় ভাল বহুতখিনি মেডিচিনেল ভেলুজ আছে ড্ৰেগন ফ্ৰুটত নিজে পাচলি চাই পোৱা নাই কিন্তু জানো আৰু ড্ৰেগন ফ্ৰুট এই হৈ আছে এইবিলাক আৰম্ভণি তলত আছে উপায় নাই আজি বন্ধ হৈ আছে চব তলা মৰা এগ্ৰিকালচাৰেল ইকনমিক্স এণ্ড ফাৰ্ম মেনেজমেণ্ট এক্সটেনশ্যন এডুকেশ্যন তাৰপিছত আছে বায়'কেমিষ্ট্ৰি আৰু এনিমেল হাজবেণ্ড্ৰি তলা মৰা তোমাৰ হেৰি খোজকাঢ়িবলৈ ভাল কিন্তু এই বতাহ মাৰি থাকিলে দিগদাৰ ফুটবল হয় ক্ৰিকেট খেলোঁ ষ্টাম্প আছে আজি খেলে নেকি ক্ৰিকেট ষ্টাম্পবোৰ সেইটো ধৰি যায় তো ফাৰ্মখনলৈ গৈ আছোঁ আমি ফাৰ্মখনলৈ
এগ্ৰিকালচাৰ কলেজত আমাৰ এই গৰু এইকেইটা বুলি ক'লে হাঁহিব। আনিব পাৰোঁ হেৰি হ'ল মেডিকেল ডাঙৰ ইটোৱে হাতখন নিদিবা মই দিছোঁ বেয়া কৰিছোঁ। বেঙা নামটো কি ইয়াৰ টাৰ্কি চাইজটো কিন্তু বেলেগ বেলেগ চাইজৰ একটু এইটো কৰকনাথ কোলাটো আৰু এইটো টাৰ্কি এইটো মাইকী কৰকনাথ এই দানাটো নষ্ট নহয় ইয়াৰ পৰা খেলালে এইটো কৰকনাথ বহুতেই ঠাণ্ডা পৰিৱেশ কেম্পাছৰ ভিতৰৰ পৰিৱেশটো তো ভাল লাগে থাকি আৰু ইয়াত নিৰিবিলি একদম তো বয়জ হোষ্টেলখন পিছফালে আছে এইখন গাৰ্লছ হোষ্টেল তো কৰিছোঁ অলপমান এইবিলাক কোৱাৰ্টাৰ হয় কোৱাৰ্টাৰবিলাক এইবিলাকে আৰু দাদা থাকে এইটো কোৱাৰ্টাৰত এইটোত এই কোৱাৰ্টাৰটোত দাদা থাকে দাদা ৰুমটো লৈ আহিছে এইবাৰ তলত দুটা ফেমিলি আৰু ওপৰত দুটা ফেমিলি থাকিব পাৰে ব্যৱস্থা আছে দুইফালে দুটা মানে ফেমিলি পাৰ্ট হৈ দিয়া আছে চাৰিটা ফেমিলি মানে ওপৰত দুটা তলত দুটা তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল তো আজিৰ পৰা বিদায় মাগিছোঁ ভিডিঅ'টোৰ পৰা আৰু লগতে কৃষি মহাবিদ্যালয়ৰ পৰাও বিদায় মাগিছোঁ তো বাই বাই